জাতীয় চেতনাবোৰ জাগি উঠিছে 19টি ৰাতি হ'ব লাগিছে মনোহৰে কেঁচা তেজ বব লাগিছে জাগিব লাগিব স্বদেশী স্বজাতি খেদিব লাগিব বিদেশী বাংলাদেশী বিদেশী নাগৰিক আছে এই নাগৰিকসকলক বাহিৰলৈ খেলিব লাগে গতিকে এটা গণসংযোগৰ প্ৰয়োজন আমি সংগ্ৰাম কৰিবলৈ আহিছো আপোনালোকে আমাক সমৰ্থন দিয়ক আমাৰ ৰাইজে সমৰ্থন দিলে বহুত শ্বহীদ হ'ল বহুত নৱঘাতী হ'ল বহুত মানুহ নাইকিয়া হ'ল বহুত মানুহ লাঞ্ছিত বঞ্চিত হ'ল তাৰপিছত সেই একেখিনি নেতাই যি নেতাই বিদেশীক ট্ৰেনিং কৰি গৈছিলে সেই একেখিনি নেতাই আজি কৈছে বিদেশী ৰাখিব লাগিব এই এই হিমন্ত বিশ্ব শৰ্মা এই চন্দ্ৰমোহন পাটোৱাৰী এই হৰিমোহন চৌধুৰী এই অতুল বৰা সিহঁতে আহি আমাক ৰাইজক জোগাইছিলে যে বিদেশী কিনিব লাগিব সেই একেখিনি মানুহে আজি আপোনাৰ গাতে কৈ ক'বলৈ ধৰিলে ইয়াত বিদেশীক ৰাখিব লাগিব 14 ডিচেম্বৰ তাৰিখে অসমীয়া মানুহৰ অভিমানক আঘাত আনি এটা কভিডত ভৰাই শেষ গজালটো মাৰি হিমন্ত বিশ্ব আৰু সৰ্বানন্দ এতিয়াও কৈ আছে যে ৰাইজ আমি আপোনালোকৰ পক্ষত আছো কেনেকুৱা হাস্যকৰ কথা এটা মানুহক ডিঙিত গাঁত মাৰি দিব তাৰপিছত ক'ব মই আপোনালোকৰ পক্ষত আছো এতিয়া অসমীয়া মানুহে নমিছে অসমতে অসমীয়া মানুহৰ এঘৰীয়া হ'ব তেতিয়া কেবখন গৃহীত হ'ল আইনত পৰিণত নহ'ল কাইলৈ লাখ লাখ বিদেশী মানুহ ইয়াতে আহিব ইয়াত দাবী কৰিব বঙালী ভাষা হ'ব লাগে বঙালী ভাষাত কথা ক'ব লাগে স্কুল কলেজত বঙালী ভাষা চলিব তেতিয়া আমাৰ অৱস্থা কিয় অসমতাৰ বিষয় খালত পৰিণত বিদেশী চলে কি হয় দেখিছনে নাই